নমস্কাৰ এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে কোনো বিতৰ্কিতৰ কাৰণে বনোৱা হোৱা নাই আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিলে নহ'ব আৰু লগতে কাষত থকা বেল ঘণ্টা বটনটো দবাই দিবলৈ অনুৰোধ জনাব ধন্যবাদ নমস্কাৰ ছাৰ প্ৰশ্ন এটা সুধিব সাংঘাতিক আহিলে শক্তি পানী অকণ দিয়া মই সেইখন খাই হেৰি প্ৰশ্ন এটা সুধিবলৈ হয় আপোনাৰ নামটো জানিব পাৰিম হেল্ল' এইটো ঠিক আছে এইটো মোবাইল আপোনাৰ ঠিক আছে সুধা আপোনাৰ নামটো জানিব পাৰিম মোৰ নামটো এনেই অসমীয়াত পল্লৱ বৰা আৰু ইংৰাজীত আৰু হিন্দীত মই নাজানো আৰু অনুবাদ কৰিলোঁ নহয় নাম একেটাই থাকিব আপুনি ইংৰাজী হিন্দী নহয় ইণ্ডিয়াক আকৌ তোমাৰ ইংৰাজীত ইণ্ডিয়া বুলি কয় হিন্দীত হেৰি বুলি কয় অসমীয়াত কয় ভাৰত বুলি কয় হয় তেনেকৈ আৰু বেলেগ বেলেগ নাম হ'বও পাৰে নহয় আপোনাৰ নিজৰ নামটো সদায় একেটাই থাকিব হয় নেকি সেইটো মই জনা নাছিলোঁ দেই আপুনি ইয়ালৈ আজি কিয় এবাৰ আহিলে ইয়ালৈ কেলৈ আমি নমিক মোচন দিবলৈ আহিছোঁ খেত দি পেলাই নহয় নমিক মোচন দিবলৈ আহিছোঁ নমিক মোচন দিবলৈ আহিছোঁ নমিক মোচন নহয় আচলতে নমিনেশ্যন একো নাই বাৰু আপোনাৰ কোন ডিষ্ট্ৰিক্টৰ পৰা উঠিছে আপুনি মই হেৰি এনেই আমাৰ পৰাই উঠিছোঁ আপোনাৰ ডিষ্ট্ৰিক্টটো আমাৰতো হেৰি আমাৰ ফটিকৰ দোকানৰ পাছপিনতো ফটিকৰ দোকানৰ পিছপিনত হয় ফটিকৰ দোকানৰ পিছপিনতো বুলি ক'লে কোনোতো চিনি নাপাব কেলৈ আমাৰ ঘৰ আগপিনৰ আকৌ ফটিকৰ দোকান আছে আকৌ কেলৈ কণ্ট্ৰলৰ দোকান অসমত ৰাজ্য কেইখন অসমৰ ৰাজ্য তোমাৰ হেৰি 10খনমান হ'ব দেই অসমত 10খনমান ৰাজ্য আছে অসমৰ প্ৰধানমন্ত্ৰী কোন অসমৰ প্ৰধানমন্ত্ৰী তোমাৰ এই চলি থকাজনৰ কথা গম নে চলি থকা আমাৰ আগতে আজু ককা আছিলে ধৰি লওক আজু ককা এতিয়া হেৰি আমাৰ এই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া এতিয়া ইণ্ডিয়া আপুনি যে ক'লে শব্দটো ইংৰাজীত বানান কৰিব পাৰিবনে ই ওপৰে নয়দয়ান দিয়া ওপৰে নয়দয়ান দিয়া ইণ্ডিয়া ন ওপৰে নয়দয়ান দিয়া সন্দেহটো ইয়াতকে ভাল হৈছে হেৰি আপুনি কোন দলৰ পৰা উঠিছে মই সেই দল কোনটো পৰা দিছোঁ আমাৰ বিলসৰ দলবোৰ বিলসৰ সেই মেটেকা থকা দল সেইবিলাকৰ পৰা উঠিছোঁ নহয় সেইটো কথা কোৱা নাই আপুনি কোনটো চিম্বলত উঠিছে আপোনাৰ দলটো মানে নাম আছে নহয় ধৰক AGP BJP কংগ্ৰেছ এনেকুৱা সেই কোনটো পৰা উঠিলোঁ বা আমি এতিয়া মই ইমান নাজানো মানে আমি ক'লে কাইদেউ ক'লে মই উঠোঁ বুলি মই বোলো ব'লক আমি উঠিহে দিমগৈ মোক আৰু লোৱাহঁতে জোৰ কৰি লৈ আহিছে বোলে বৰ্তা উঠিব লাগে মই আৰু 2চকীয়া 3চকীয়া নে 4চকীয়া মই সেইবিলাক ভুভাই নাপাওঁ তই উঠিবলৈ আহিছোঁ উঠি দিছোঁ আপোনাৰ চিম্বলটো ৰাইজেতো চিনি পাব লাগিব আপুনি কোনটো চিম্বলত ভোট দিবলৈ আপুনি কৈছে দিব মানে চিম্বলটো কথা কৈছোঁ কি আপোনাৰ থকাটো মানে এতিয়া আপোনাৰ কোনটো চিম্বল চিম্বল ন হয় আপুনি মানে জিকিম বুলি আশা কৰিছেনে জিকিম বুলি আশা মানে কি তোমাৰ এইবিলাক পানী তলৰ কাৰণে পানী তলত আপোনালোকৰ তাত কিমান দলে ইলেকশ্যন খেলিছে এবাৰ মই লোকৰ কথা বাবা নোখোজো দেই মই নিজৰটোহে জানো কালি কিন্তু হয় নে দুদলমান নিছিলে মানে দুগাড়ীমান নিছিলে দল সেইটো দলৰ আপোনাৰ ঘাঁহৰ কথা কোৱা নাই মানে পাৰ্টিৰ কথা ইলেকশ্যনৰ পাৰ্টি কিমান মানুহ পাৰ্টি নে সৰু এই পাৰ্টি চাৰ্টি হৈ থাকে আৰু গাঁৱে ডেকা ল'ৰাবিলাকৰ মাজত আৰু ইছৰাম মই সেই আপোনাৰ খোৱা পাৰ্টিৰ কথা কোৱা নাই মানে আপোনাক বুজাই দিলে তিনিআলি চাৰিআলি পাৰ্টিখিনি কথা কোৱা নাই নাই মানে গধূলি সময়ত কোনখিনি কথা ক'লা আপুনি এতিয়া যিটো দলত উঠিছে তেনেকুৱা দল কিমান উঠিছে দল মানে মই আহোঁতে সেই 2ডাল নে 4ডাল আপুনি একেটাকে কৈ আছে আপুনি দলৰ বিষয়ে মোক ক'ব নালাগে আপোনাৰ মই এনেই উঠিম বুলি ভাবিছোঁ হাতীত সেইটোৱে জানো আৰু ইহঁতি আৰু বোলে বতাহ পৰিব নেকি সেইভাগে কৈছে বুজিছনে হাতীত উঠিব আকৌ পৰিব মানে হাতী মানে AGPত উঠাৰ কথা কৈছে নেকি মই হাতীত উঠিবলৈ ইহঁতি লৈ আহিছে জোৰ জবৰদস্ত কৰি নহয় AGPটো হাতী চিম্বল বুলি চবেই জানে সেইটোৱে বুলি ক'লে এবাৰ দেখোন আপোনালোকে ছাতিত উঠিছে ছাতি চিম্বল এইবোৰ আৰু কি নোৱা যিটোকে পাওঁ আমি ওচৰত যিটোকে পাওঁ ছাতি হাতী একে আছে আপুনি আমাৰ মুখ্যমন্ত্ৰীৰ নাম জানেনে মুখ্যমন্ত্ৰী কেলৈ আমাৰ খেল উদ্বোধন কৰিবলৈ অহা জনাক
স্বাস্থ্যমন্ত্ৰী নিজৰ স্বাস্থ্যই ঠিক নাই হোৱা চাউল পটোৱা পৰিলে এতিয়া কি আৰু লোকৰ স্বাস্থ্যমন্ত্ৰী হিচাপডাল ল'বা হয় নেকি আপুনি কিমান মানলৈকে পঢ়িলে মই পঢ়া শুনা তোমাৰ গৈছিলোঁ ক খ গ ঘ এইবিলাক জানো বাকী আৰু তোমাৰ একো মই শিকিবলৈ সময়ে নাপালোঁ আপোনাৰ নমিনেশ্যন দিয়া হ'ল নে দিবলৈ আহিছেহে মই দিবলৈ আহিছোঁ আহিছে ন ঠিক আছে বাৰু আপোনালৈ শুভেচ্ছা থাকিল হয় হয় আগন্তুক দিনত আপুনি জিকি জয় হওক হয় ৰাইজৰ মাজলৈ যাওক হয় ৰাইজেও আপোনাক 2-4টা প্ৰশ্ন সোধক হয় হয় ঠিক আছে বাৰু হয় জয় হ'লে আহিব লাগিব আকৌ আহিম হেৰি আপোনাৰ তুমি সাংঘাতিক কৰি নাই জানো এতিয়া মই সাংবাদিক হেৰি বৰ বতাহ ধুমুহাত বাতৰি সম্প্ৰচাৰ কৰিবলৈ নাযাবা দেই নাই কেলৈ বা ক'লে ধুমুহাই উৰাই নিব নহ'লে 20 কেজি টকা এটা বহীত বান্ধি ল'বা মই সেয়াহে ক'লোঁ আৰু দেই নহয় আমাৰ মানে যিখন গাড়ী দিছে নিউজ চেনেলৰ ফালৰ পৰা গাড়ীখন অকণমান সৰু দিছে হয় নেকি মানে তাত সকল মানুহ নধৰে কাৰণে মানুহখিনি খিন মানুহ বিচাৰি দিছে ৰাতি আপুনি নিউজটো চাবলৈ পাব নিশ্চয় অসমৰ মানুহে ফটফটীয়াকৈ দেখিব একদম ফটফটীয়া দেখিব মোৰ মুখখন কেনেকুৱা ৱাচ হ'ব চেনেলটো কি গম পাইছেই নহয় চাগে কি BSNL নেকি নহয় BSNL এয়াৰটেলৰ কথা কোৱা নাই মানে চেণ্টাৰটো কোনটো চেণ্টাৰ নিউজ চেনেলটোৰ কথা কৈছে নিউজ চেণ্টাৰ আমাৰ এইটো কৈছে আলিমুৱা স্কুলটোতে পৰিছে চেণ্টাৰ নহয় আপোনাৰ মই যিটো আমি এতিয়া ভিডিঅ' কৰিছোঁ মানে আপোনাৰ নিউজটো টেলিকাষ্ট কৰিম সেই নিউজটোৰ কথা কৈছোঁ কোনটো চেণ্টাৰ নিউজ চেণ্টাৰ চাব পাৰিম সেইবিলাক মই বুভা নাপাওঁ মোৰ ল'ৰাটোহে জানিব দেই এই মাইক্ৰফোনটোত লিখা আছে চাই লওকচোন এবাৰ মাইক্ৰফোনটো এইটো এয়াৰচেল নে এয়াৰটেল মই ধৰিব পৰা নাপাওঁ এইটো এয়াৰটেল নহয় এইটো KP বুলি লিখা আছে KP নিউজ মই কল্পনা পচন্দ নহয় মানে KP নিউজ কমলা পচন্দ নহয় সেইবিলাক কমলা পচন্দ নহয় আমাৰ নিউজটো চেণ্টাৰটোৰ নামটোৱে KP নিউজ এইটো কেনেকুৱা বস্তু শুনিছোঁ খাইনে পিন্ধি আমাৰ ল'ৰাক ক'ব লোৱা কিবা KP আছে উলিয়াই দে বুলি কমা ওলাব ঘৰত গম পাব আমি ওলালেই হ'ল TV আছে ন ঘৰত ঠিক আছে নিশ্চয় চাব পাৰিম তেতিয়াহ'লে আমি আৰু আহিছোঁ আৰু দেই আপোনাৰ শুভেচ্ছা